হেল্ল' গাইজ, এইকেইদিন একেৰাহে বৰষুণ দি থকাৰ ফলত হোৱা বানপানীৰ পৰা বহুত মানুহৰে কিছুমানৰ খেতি বাতি নষ্ট হৈছে, কিছুমানৰ ছাগলী গৰু সেইবোৰ উটি গৈছে, কিছুমানৰ ঘৰ বাৰী ভাগি গৈছে, বহুতৰে বহু ধৰণৰ ভাবিব নোৱাৰা সমস্যা হৈ আছে। এইবোৰ সমস্যা অকল গাঁও বুলিয়ে নহয়, চহৰতো হৈছে। এইবোৰ সকলো ভাল হৈ যাব, একেৰাহে কেইদিনমান খুব ৰ'দ দি দিলে চব ভাল হৈ যাব। আৰু আমাৰ গাঁৱৰ ওচৰতে সোৱণশিৰি নদী এখন আছে। সময় ওলাই সোৱণশিৰি পাৰলৈ আহিবলৈ বিচাৰিছিলো, কিন্তু আহিব নোৱাৰি। কাৰণটো হৈছে সোৱণশিৰি পাৰলৈ যোৱা যিটো ৰাস্তা, সেই ৰাস্তাটো এইপাৰৰ পৰা সিপাৰলৈ পুৰা পানী হৈ আছে। অলপ কম পানী হৈ থকা কাৰণে যাব পাৰিলোহেঁতেন, কিন্তু পানী ভালেমান মানে বহুত পানী হৈ আছিল, সেইবাবে যাব নোৱাৰিলো। আৰু এইটো হৈছে আমাৰ দোলপতা ৰাস্তা, আৰু এই ৰাস্তাটোৰ অৱস্থাও অলপ একেই, মানে ৰাস্তাটোৰ সিপাৰৰ পৰা ৰাস্তাটোৰ এইপাৰলৈ পানী বৈ আছে। আৰু ইহঁতবোৰে বৰশী বাই থকা দেখি ৰৈ দিলো, কাৰণ সৰুৰ পৰা বৰশী বাই বাই ডাঙৰ হ'ল, আৰু ইহঁতবোৰে বৰশী বাইছে, ইহঁতৰ পৰা বৰশীটো লৈ বৰশী অলপ নেবাম হ'বই নোৱাৰে। আৰু সিহঁতি মাছ পালে এইকেইটা, আৰু তাৰে ভিতৰত কেইটামান মাছ মই ধৰি দিয়া। নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, বাই নেক্সট আমি নিবলৈ লগ পাই আছো।